ফ্ৰেণ্ডছ কিচেন অফ অংকিতা চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকৰ মাজলৈ আনিছোঁ দহি কচুৰ এটা সুন্দৰ ৰেচিপি আৰু এই ৰেচিপিখন বনাম এতিয়া মই মাছৰ সৈতে আৰু এনেদৰে দহি কচুখিনি মই আগতীয়াকৈ ভালকৈ ধুই এতিয়া কাটি লৈছোঁ আৰু ইয়াত মই দিছোঁ এটা আলু আৰু আলুটো এনেদৰে কাটি লৈছোঁ আৰু এখন কেৰাহী পাতি মই ইয়াত তেল দি লৈছোঁ আৰু এতিয়া মই নিমখ হালধি মাছত সানি ৰাখিছোঁ আৰু মাছকেইটুকুৰা এনেদৰে ফ্ৰাই কৰি লৈছোঁ আৰু এই আঞ্জাখন বনাওঁতে সদায় মাছটো অকণমান টান কৰি ৰঙচুৱা কৰি ভাজিব লাগে তেতিয়া খাবলৈ সোৱাদ হয় আৰু এনেদৰে মই মাছখিনি ফ্ৰাই কৰি ল'ম ফ্ৰাই কৰি ল'লোঁ আৰু এইখিনি এতিয়া মই উঠাই লৈছোঁ আৰু এই মাছ ফ্ৰাই কৰা তেলখিনিতে মই দিছোঁ এটা মিডিয়াম চাইজৰ পিঁয়াজ আৰু এটা বিলাহী আৰু এইখিনি এনেদৰে অকণ লৰাই ইয়াতে দিছোঁ আদা নহৰু আৰু জিৰা পেষ্ট আৰু এইখিনি এনেদৰে এতিয়া ফ্ৰাই কৰি ল'ম আৰু বিলাহী কেইটুকুৰা এনেদৰে অকণমান ভাঙি দিছোঁ আৰু ইয়াত দিছোঁ হালধি আৰু অকণমান সোৱাদ অনুসৰি নিমখ আৰু এতিয়া মই ইয়াতে দহি কচুখিনি দি দিছোঁ আৰু এনেদৰে অকণমান সময় ইয়াতে হেতা পাতেৰে মই ইয়াতে লৰাই ল'ম আৰু এতিয়া এনেদৰে লৰাই হোৱাৰ পিছতে মই ঢাকনখন লগাই দিছোঁ আৰু এতিয়া ঢাকনখন লগাই দিয়াৰ পিছতে ইয়াৰ পৰিমাণ প্ৰায় কমি যাব আৰু দেখিছেনে এইখিনি কচুখিনি কিমান কম হৈ গ'লগৈ সিজি আৰু এইখিনি মই এতিয়া এনেদৰে সঘনাই লৰাই থাকিম আকৌ অকণ সময়ৰ পিছত ঢাকনাখন খুলি এনেদৰে লৰাই লৈছোঁ গেছৰ ফ্লেমটো মই এনে সময়ত মিডিয়াম কৰি ৰাখিছোঁ আৰু এতিয়া আকৌ অকণ ঢাকনাখনেৰে ঢাকি দিছোঁ আৰু ঢাকনাখন খুলি আকৌ পুনৰ এনেদৰে লৰাই থাকিম আৰু এইখিনি সময়ত এতিয়া আৰু ঢাকনা মাৰিব নালাগে আৰু এনেদৰে লৰাই ভাজি থাকিম আৰু ইয়াৰ কচুত থকা পানীখিনি শুহিবলৈ দিম আৰু ইয়াৰ কচু এতিয়া পানীখিনি প্ৰায় এৰিছেই আৰু ইয়াতে মই গৰম কৰি ৰাখিছোঁ পানী ইয়াতে দি দিছোঁ আৰু এতিয়া মই এইখিনি অকণমান উতলিবলৈ দিম এইখিনি উতলিছে এতিয়া ফ্ৰাই কৰি ৰখা মাছ কেইপিচ ইয়াতে মই দি দিছোঁ আৰু এইখিনি অকণমান লৰাই লৈছোঁ আৰু দেখিছেনে কচুৰ আঞ্জা প্ৰায় ৰেডি হৈ গৈছে আৰু যিসকলে এনেদৰে দহি কচু আৰু মাছ বনাই খোৱা নাই তেওঁলোকে এনেদৰে বনাই খাই চাব পাৰে আৰু খাবলৈ বহুত সোৱাদ হয় আৰু আজিৰ ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ লগ